নমস্কাৰ সৰুতে আইতাক দেখো গা ধুই আহিয়ে ডাঙৰকে কপালৰ ৰঙা ফুটটো আঁকি লয় বৰ ধুনীয়া লাগে আজি ভাবিছো একেবাৰে সিম্পলকে তেনেকে ওলাই যাওঁ এফালে লগাইছো অলপমান ক্ৰীম লৈছো একেবাৰে ডাকৰকে যেহেতু কলেজত প্ৰগ্ৰাম আছে সিম্পলকে গলেই ভাল লাগিব আসলে কলেজত এক্সিবিশন নিষ্ঠা আছে গা ধুই আহিয়ে প্ৰথমতে মেখলা চাদৰযোৰ ধুনীয়াকৈ পিন্ধি ললো আৰু ব্লাউজটো এটো এয়াৰ হোষ্টেজ কাটিং বুলি কয় তেনেকৈ মই এটো চিলাইছিলো বহুত পুৰণা হয় কাপোৰযোৰ 7-8 বছৰ হয় এফালে অলপমান পাউডাৰ লগাইছো পাউডাৰটো আমাৰ ৰিহানৰে হয় যেহেতু আজি 10:30 বজাৰ পৰা 10টা পৰা প্ৰগ্ৰাম আছে সেইকাৰণে অলৰেডি মই পাগৰ সোমাই আছিলো সেইখিনি কৰি মেলি আহি ধামধুম এতিয়া ওলাই লৈছো 10টা বাজিবই হৈছে আৰু পাউডাৰ লগাই মেলি পিছফালে আমাৰ ৰিহানক টিভি লগাই দিছো যেহেতু এতিয়া হি মোৰ লগত লাগিলে বহুত দিগদাৰ হ'ব পিছে লাষ্টত তাক লৈ যা হ'ল এফালে মই আসলতে ক্ৰীম পাউডাৰ লগালেও মই লিপষ্টিকটো অলপ ডাটকেই লগাওঁ আগৰ পৰাই এফালে মই এটা ব্ৰাউন কালাৰ ডাৰ্ক ব্ৰাউন কালাৰ লিপষ্টিকটো লাইনাৰ নিচিনা লগাই লৈছো আৰু মাজত পাতলা ৰেড এটা লগাই দিম মই তেনেকেই লগাওঁ আসলতে আইনাৰ কাজলটো লগা ইমান বেছি নহয় মোৰ কাৰণ ৰিহানক লৈ যাওঁ যে তাৰ লগত উৎপাত কৰোতে এইবোৰ মোহাৰ খাই যাৰ পিছত বৰ লেতেৰা দেখে চকুকেইটা সেই কাৰণে আৰু আপোনালোকে দেখিছে এফালে মই থ্ৰেডিংও কৰা হোৱা নাই কাৰণ এগ্ৰিন আমাৰ বহুত মানে ব্যস্ততা গৈ আছে পাগৰৰ পৰা এইমাত্ৰ ওলাই এইখিনি মই এতিয়া আহি গ'ল একেবাৰে টাফ কাম হেয়া হৈছে মোৰ এই চুলিগিডাল এইগিডাল আসলতে বৰ সময় লাগে ফনিয়াবলৈ যিটো ডিজাইনৰ ফনিয়াম ভাবো কোনো দিন হেতু নহয় কিন্তু যেতিয়া ঘৰত এনেই থাকো তেতিয়া একেবাৰে তেনেকৈ ধুনীয়াকৈ থাকে যিটো মনে বিচাৰে তেনেকৈ এতিয়া মই সেই কাৰণে একেবাৰে চুলিৰ ওপৰত সময় খৰচ কৰিব বিচৰা নাই যেনেকৈ উঠিছে তেনেকৈ বান্ধি লৈছো ইফালে হেৰুটাটো ফালিছিলো আকৌ ইফালে নিলো এতিয়া অলপ ঠিকেই দেখিছো নহলে একদম আনচিজিল নিচিনা লাগিছে আকৌ এবাৰ খোলা হ'ল তাৰপিছত আকৌ এবাৰ বান্ধিলো সেইখিনি কাটিলো নহলে ভিডিওটো বহুত দীঘল হৈ গ'লতেন আৰু এতিয়া অলমোষ্ট মোৰ লুকটো হৈছে আগতে যে কৈছিলো ৰঙা ফুট সেইকাৰণে এটা ধুনীয়াকৈ ৰঙা ফুট লৈ লৈছো আৰু ফুটটো লগালেহে আসলতে মেকআপটো কমপ্লিট কৰা নিচিনা লাগে চুলিখিনি আকৌ অলপ চেপেটা কৰি লৈছো এইফালে সোণৰ কাণফুলি এযোৰ আছিলে সেইযোৰকে পিন্ধি লৈছো যিহেতু আৰ্টিফিচিয়েলবোৰ মই এতিয়া ক'ত থৈছো কি থৈছো একো বিচাৰি পোৱা নাই এযোৰ পিন্ধি লৈছো এযোৰ নতুন আৰু ইয়া অলমোষ্ট মোৰ লুকটো কমপ্লিট হৈছে মোৰ মানে কাণত যেটো ফুটা আছে হেতু মানে পটকে বন্ধ হৈ যায় কিয় হয় নাজানো সদায় কাণফুলি পিন্ধা হয় আকৌ খোলাও হয় অথচ তেনেকুৱা আৰু এফালে পিছফালে মোৰ খুজবু আহিলে তাই মোক বহুত সহায় কৰি দিয়ে তাইও ৰিহানক অলপ সাফা কৰি দিছে লাষ্টত তেওঁলোক দুইজনকে লৈ যোৱা হয় আকৌ মই চুলিখিনি খুলিলো দেখিলেনে মোৰ সদায় এনেকুৱা হয় হেখত মোৰ লাষ্টত ওপৰতে খুপাইটি গুঠি থৈ দিয়া হৈ যায় আৰু এয়া আছে আজি মোৰ ফাইনেল লুক এয়া লাষ্টত মই দুখনমান ফটো লগাই দিছো কেনেকুৱা লাগিছিল আপোনালোকে ক'ব আৰু কোনো নাহাঁহিব মই যেনেকৈ ৰেডি হওঁ ঠিক তেনেকৈ দেখুৱালো বেয়া কমেন্ট নিদিব আজিলে ভিডিওটো ইয়াতে সামৰিছো বাই